আপোনাৰ চেহেৰা বা আপোনাৰ বল বিক্ৰম আপুনি যিমান দিনলৈকে সতেজ হৈ থাকিব সিমান দিনলৈকে থাকিব। আপোনাৰ চেহেৰা ভাল বুলি বা আপোনাৰ বহুত শক্তি আছে বুলি আপুনি কেতিয়াও অহংকাৰ নকৰিব। নমস্কাৰ, উৎসৱ লাইভলৈ মই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটি কাহিনী শুনাইছোঁ। কাহিনীটো মনোযোগেৰে শুনিব। এদিন এটি শিয়াল জংঘলৰ মাজৰ এটি লুংলুঙীয়া বাটেৰে খোজকাঢ়ি গৈ আছিল আৰু কিছু দূৰ খোজ কঢ়াৰ পাছতে তেওঁ দেখিলে যে ৰাস্তাৰ মাজতেই এটি ডাঙৰ বাঘে শুই আছে আৰু সেই বাঘটোৰ কাষত গৈ শিয়ালটোৱে ক'লে, মহোদয় অনুগ্ৰহ কৰি বাঘটো অকণমান এৰি দিব নেকি, মই অকণমান আগবাঢ়ি যাওঁ। তেতিয়া বাঘটোৱে কয়, অ শিয়াল, মই ইয়াত এনে শুই থকা নাই, মই খোজ কাঢ়িব নোৱাৰো বাবেহে ইয়াত শুই আছো, তই মোক সহায় কৰি দিবি নেকি? তেতিয়া শিয়ালটোৱে ক'লে, ঐ বাঘ, মোৰ আৰু কাম নাই তোক সহায় কৰিবলৈ। তোৰ যদি শুবলৈ মন আছিলে তেতিয়াহ'লে তই দেখোন ছাইডত শুব পাৰ, কিয় এই ৰাস্তাৰ মাজত শুই আছ? আৰু আজি মই ক'ৰবালৈ যাব ওলাইছোঁ, তই ডিষ্টাৰ্ব দিলেই নহয়, তই মোৰ বাট কাটিলে নহয়, কাম নাই আৰু তোৰ। তেতিয়া বাঘটোৱে ক'লে, আগতেচোন তই এনেদৰে মোক কেতিয়াও কোৱা নাছিলি, আজি যে মোক ক'বলৈ সাহস কৰিছ, কাৰণ আজি যে মই খোজকাঢ়িব নোৱাৰোঁ। তেতিয়া শিয়ালটোৱে ক'লে, আগতে তোৰ বল বিক্ৰম আছিলে, তই আগতে মোক খেদিব পাৰিছিলি, কিন্তু আজি তই নোৱাৰ আৰু তই থাক, এতিয়া তোক কোনে সহায় কৰিব, তই ইয়াতেই এনেকৈ শুই গেলি মৰিবি। ইয়াৰ পৰা কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনাৰ চেহেৰা বা আপোনাৰ বল আছে বুলি আপুনি কেতিয়াও অহংকাৰ নকৰিব। আজি সেই বাঘটোক কিয় লেই চেই কৰিছে সকলোৱে, তেওঁ বল আছিল বিক্ৰম আছিল বুলি এটা সময়ত সকলোকে দম্ভালি মাৰি ফুৰিছিল বা সকলোকে আক্ৰমণ কৰিছিল। আপুনি যদি আপোনাৰ চেহেৰা ভাল বা আপোনাৰ বহুত শক্তি আছে বুলি আপুনি অহংকাৰ কৰিছে, আপুনি দম্ভালি মাৰিছে, তেতিয়াহ'লে এদিন আপোনাক সেই বাঘটোৰ দৰে সকলোৱে লেই চেই কৰিব। কাহিনীটো কেনে পালে লাইক আৰু কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।